हेलो एभ्रिवान मैं सैनिकाय आपनालोक सकलोके पुनर्बार मोर यूट्यूब चेनेलटोले स्वागतम जनाइछु आरु एतिया मैं बहि आछु बारान्दात एतिया प्राय आबेली 4:30 मान बाजिसे बतरটো इमान धुनिया करिसे নহয় অলপ অলপ বতাহ দি আছে বেছি ঠাণ্ডাও নহয় গৰমো নহয় তাতে আকৌ বিহুলেও বেছি দিন নাই আজি সতৰ শেষৰটো দেওবাৰ অহা সপ্তাহৰ পৰা বহাগ হুমাবই পিছে মোৰ কামহে একো নাই হোৱা আজি ভাবিলো মই ড্ৰয়িং ৰুমৰ পৰ্দাখিনি ধুম কিন্তু ৰাতিপাতে দি দিলে বৰষুণ হেয়াও নহল দুপৰীয়া ৰ'দটো দেখি লৰালৰিকে ডেইলি ইউজৰ কাপোৰখিনিকে ধুই দিলো আৰু এয়া কাপোৰখিনি চপাই আনিলো এতিয়া যাওঁ পাকঘৰলে চাহ বনাওগে চাহ বনাবলৈ আহিলো পাকঘৰলে কিন্তু তাৰ আগতে মই এটা কাম কৰি লম বহুত দিনতে এটা নাৰিকল আনি থোৱা আছিলে আৰু আজি যেতিয়া মই দিনত নাৰিকলটো ফালিলো এয়া দেখিছেনে কি ওলালে পুৰা ডাব হৈ আছে আৰু লাৰু কেটামান বনাও বুলি ভাবিছো হেতু কাৰণে মই ভাবিছো এতিয়া এটো মিক্সিত দি পিনে অকমান গৰি কৰি থৈ লওঁ তাৰ পিছতে চাহটো খাম আৰু কামটো অকমান আগবাঢ়ি থাকিব কাপ চেনি ভালকৈ হানি ঢাকি পিনে থৈ দিম চাহৰ লগত খাবলে এটা বস্তু বনাম আৰু হেতু হৈছে আনিছা খুব ফেভৰেট কি পিজ্জা তেতিয়া হলে স্টাৰ্ট কৰো বলা পিজ্জাৰ বেসটো আমাৰ আছে হেতু কাৰণে ইমান বেছি কষ্ট নহব প্ৰথমে আমি এতিয়া ভেজিটেবলছ খিনি কাটি লম এতিয়া প্ৰথমতে দিম চিজি সস এটো হেকে হল কিন্তু মই আনিবলৈ কব পাহৰি থাকিলো এটো এতিয়া টেপি মেল দিব লাগিব আৰু উপায় নাই এতিয়া দিম এইটো পিজ্জা সস এতিয়া ধুনিয়াকে ইয়াৰ ওপৰত আমি কাটি থোৱা ভেজিটেবলছবোৰ দি দিম আৰু এতিয়া দিছো মই পাৰ্সলি মই আগতে দিব লাগিছিলে পাহৰি গলো আসলতে এতিয়া দি দিছো আৰু এতিয়া আহিলে পিজ্জাৰ সবতকে ইন্টাৰেষ্টিং পাৰ্টটো এতিয়া যাব এটো মাইক্ৰৱেভত 2 মিনিটৰ কাৰণে বেক হ'বলৈ দিওঁ আমার পিজ্জা রেডি হয়ে গেল এই তো
কেৰাহীত ডাঙৰ চামুচেৰে 1 চামুচ গৰু ঘিউ দি দিছোঁ আৰু প্ৰথমে মই ভাজি ল'ম চুজি, কাৰণ মই চুজি আৰু নাৰিকল দুটা মিক্স কৰি লাড়ু বনাম যিহেতু, সেইটো কাৰণে এতিয়া মই 1 কাপ চুজি দি দিছোঁ আৰু এইখিনি ভালদৰে ভাজিব লাগিব, কিন্তু বেছি ৰঙচুৱা হোৱাকৈ ভাজিব নালাগে। আৰু এতিয়া প্ৰায় হৈ গৈছে। মই এতিয়া এইখিনি এটা বাউলত কাঢ়ি থ'ম। সেই একেটা কেৰাহীতে মই ভাজি আছোঁ এতিয়া নাৰিকলখিনি। নাৰিকলখিনিৰ পানীখিনি সম্পূৰ্ণ শুকোৱাৰ আগে আগেই ভাজি থোৱা চুজিখিনি ইয়াত এড কৰিব লাগিব আৰু অলপ সময় ভজাৰ পিছতেই গেছটো অফ কৰি সেইখিনি অলপমান ঠাণ্ডা হ'বলৈ দিম। আৰু এইখিনি ভাজোতে যদি বেছি শুকান হৈ যায় তেতিয়াহ'লে অকণমান গাখীৰো মিক্স কৰিব পৰা যাব। সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ আগে আগেই এইখিনি এতিয়া মই প্লেটখনত উলিয়াই লৈছোঁ লাড়ু বনাবলৈ। হাত ধুই আহিলা? ঠিক আছে। আৰু এয়া দেখিছেই নহয়, এজনে হাত চাত ধুই মোক হেল্প কৰিবলৈ আহি গ'ল। কিন্তু এইখিনি বিহুলৈকে থাকিব নে তাৰ আগতেই শেষ হ'ব সেইটোহে ক'ব নোৱাৰিছোঁ। এনেই নাৰিকল লাড়ু সিহঁতি ভাল নাপায়, কিন্তু যেতিয়া চুজি মিক্স কৰি দিয়া হয় খুব ভাল পায় ইহঁতি খাবলৈ। সেইটো কাৰণে যেতিয়াই বনাওঁ মই নাৰিকল চুজি দুয়োটা মিক্স কৰি পিনে বনাওঁ। আৰু এতিয়া সময়ো হৈ আহিছে, ৰাতিৰ কাৰণে খানা বনাবলৈ লওঁগৈ। আৰু ৰাতি ভাত পানী খাই উঠি ভিডিঅ'টো এডিটিঙত লাগিম আৰু যদি কমপ্লিট নহয় তেতিয়াহ'লে মই সোমবাৰেহে ভিডিঅ'টো আপলোড কৰিম। তথাপিতো আপোনালোকে চাব কিন্তু দেই, আৰু ভিডিঅ'টো চাইনো কেনেকুৱা পালে সেইটোও জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ। বাই, গুড নাইট, টেক কেয়াৰ।